Hey guys, good morning. স্বাগতম জনাইছো মোৰ নতুন এটা ব্লগলৈ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ আৰু আজি হৈছে বহাগ বিহু দুমাহী। তো মই সকলোলৈকে বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ। এতিয়া ৰাতিপুৱা মই গা পা ধুই আজৰি। আজি অৱশ্যে মাহ হালধি লগোৱা নাই, কাইলৈ লগাম মানুহৰ বিহু। আজিও লগাম। প্ৰথমতে গৰু ধোৱাৰ পাছত ওচৰৰে মামাহঁতৰ গৰু আছে, তো ধোৱাৰ পাছত লগাম আৰু তাৰপৰা অকণমান তেল আনি। আৰু এতিয়া মই চাহ বনাইছোঁ, ৰাতিপুৱাৰ চাহ। বিহু যিহেতু চাহকাপ খাই লওঁ ধুনীয়াকৈ। এয়া আমাৰ বিহুৰ পিঠা, এয়া আমাৰ মায়ে দি পঠিয়াইছে ঘৰৰ পৰা। আৰু এইফালে মায়ে বনোৱা, মানে মোৰ শাহুমা আৰু মই বনোৱা। মানে আমাৰ ঘৰৰ ওচৰতে জেঠাই এগৰাকী ঢুকালে, চ' এইবাৰ আমাৰ ইমান বিহুটো লগা নাই আৰু ভাল নালাগে ন, ঘৰৰ ছাইডতে যিহেতু। আৰু জেঠাইগৰাকী যিহেতু আমাৰ বহুত মৰমৰ আছিলে, আমাক বহুত মৰম কৰিছিলে, চ' এইবাৰ বিহুটো ইমান মানে ভাল ফূৰ্তি এটা লগা নাই আৰু থাকিলে ভাল লাগিল হয়, বহুত ভাল আছিলে। চ' সেইটো কাৰণে ইমান এটা ফূৰ্তিত মানে পিঠা পনা বনাব পৰা নাই আৰু হ'লেও নিয়মটো কৰিছোঁ যেনে তেনে, সেয়াই আৰু। এইফালে চাহ তুলি আছে মোৰ, এয়া মাৰ চাহ, শাহুমাৰ। মায়ে মানে বাতিত খায়, কাপে চাপে খাব ইমান ভাল নাপায়, তো এয়া মাক দি আহোঁ বিহু বুলি প্ৰথম চাহকাপ। এইফালে হালধি আৰু মাটিমাহখিনি ভালকৈ গুড়ি হোৱা নাই, হেৰি যে অকণমান বস্তু মিক্সিত পিচিছিলোঁ, অকণ হৈছে আৰু তেনেকৈ লগাম, উপায় নাই, অকণমান আজি নিয়মটো কৰোঁ আৰু। এইফালে এয়া গৰু নোৱা তেল অকণ মায়ে লৈ আহিছে মামাৰ ঘৰৰ পৰা, তো এয়া লগাম, আজি ল'ৰাকো লগাই দিম। হালধি মাহ পিচি থৈ আহিলোঁ আৰু এতিয়া মই চাহকাপ খাই লওঁ। এয়া মায়ে বনোৱা পিঠা প্ৰথম খাই চাওঁ। এইটো পিঠা মই ইমান ভাল নাপাওঁ, কিন্তু নাৰিকল দিলে বহুত বেছি ভাল পাওঁ, মানে তিল দিলে বেয়া পাওঁ, তিতা তিতা লাগে। আমাৰ গোসাঁয়ে গৰু তেল লগাইছে, বাবা কৃষ্ণ কৈ দিয়া। আমাৰ দৰা নোৱাইছে দেই, এতিয়া দৰা নোৱাইছে, কি চাফা কৰিব এতিয়া। বাবা এইটো জিমি হো লেংটা পাপা এইটো ভৰিকেইটাত অকণ লগাই মাতি আছে দেউতাই। বাবা শুন, আমি না মই ধুনু ই চাফা কৰি বিহু বিহু নাচি দিয়া অকণমান, অকণ নিকি 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 নাচি দিয়ে নিকি নিকি। চিচিলে লগাই দিলে আইতাই, ই চাফা কৰি তত পোৱা নাই অকণ অকণকৈ লৈ। কি পিছে এইবিলাক কি লগাইছে, টানি টানি ধৰিছে চাগে। গেঞ্জিটো খুলি দিয়ক, নহ'লে সেইটোৱে ভিজাই পেলাই ধুনীয়াকৈ মোহাই দিম ন। সেইটো খুৰা আহি গ'ল। এতিয়া মাৰ ঘৰলৈ যাওঁ, ওলাই মেলি ৰেডি, বিহু কাপোৰ ল'লোঁ,
কিন্তু চিলোৱাহে নহ'ল। চিম্পল ছেট এটা লৈছিলোঁ এনেকুৱা উকা ছেট। চ' এইটো নিচিলালোঁ আৰু এযোৰ লোৱা বেছি দিন হয় নাই, এযোৰ এদিন পিন্ধিছোঁ। চ' এযোৰে পিন্ধি ল'লোঁ। তো যাওঁ, বাই বাই, মাৰ ঘৰত গৈ লগ পাম। এয়া আমাৰ ঘৰৰ সন্মুখতে খুৰীহঁতৰ চোতালত আমাৰ ঘৰৰ ওচৰতে ফাংচন হয়, আমাৰ গাঁৱৰ ফাংচনখন। চ' এয়া কালেকশ্যন হৈ আছে, খেল পাতিছে, এনেকৈ মানে কৰিছে আৰু গাইজ মাৰ ঘৰত আহি পালোঁ আৰু এতিয়া চাহ খাই আছোঁ। কিন্তু আহি পাই ভিডিঅ' কৰা নহ'ল, ৰাস্তাতে যিহেতু বিহুৰ ফ্লেগ হোষ্টিং হৈছিলে আৰু খেল হৈ আছে ওচৰতে, আমাৰ ঘৰৰ সন্মুখতে, অকণ তাত ৰখিলোঁ আৰু এতিয়া এয়া চাহ খাই আছোঁ। সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে। আৰু এই পিঠা খাই আছোঁ, বিহু পিঠা। অকণমান আকৌ খেল ধেমালি চামগৈ। হা ল'ৰা এইটো খেল চাই আছেহি ককাকৰ লগত। খেল চাবলৈ গৈছিলোঁ, কিন্তু বেয়াহে মানে পৰিৱেশ এটা হৈ গ'ল। বহুত বেয়া লাগিছে, মানে মাইকী মানুহৰ দৌৰ হৈছিলে, তাৰপিছত মাও দৌৰিছিলে, মাক মানা কৰিছিলে ভাইটিয়ে দৌৰিবলৈ, খুৰীও কৈছিলে বৌ আপুনি দৌৰিব নালাগে, কিন্তু দৌৰোঁতে মানে শ্লিপ খাই পৰিলে, পৰি পেলাই সোঁহাতৰ যোৰাটো এৰি গ'ল। এতিয়া হস্পিটেল নিছে দেউতাই, আৰু আমি যোৱা নাই বাৰু, আমি দৰকাৰ হ'লে যাম আৰু। একদম বেয়া লাগিছে মনটো, বিহু দিনাখন প্ৰথম আহি পেলাই ঘৰত তেনেকুৱা এটা হ'লে বেয়া লাগে। তাতে মা কোনো নাইও ধৰ আমাৰ ঘৰত, মাইকী মানুহ মায়ে অকল। এতিয়া মা যদি তেনেকৈ পৰি থাকিব লগা হয়, কিবা হ'ব, বেয়া লাগিছে আৰু মনটো। খেল চেল নাচালোঁগৈ, গুচি আহিলোঁ আৰু মাক লৈ আহিলোঁ। তাৰপিছত গাড়ী এখন ঠিক কৰি পঠিয়াই দিছোঁ। এতিয়া আহকচোন কিবা হয়, মানে ফূৰ্তিত আহি পেলাই কিবা বেয়াহে লাগিলে আৰু, নাজানো আৰু ভগৱানে কিয় এনেকুৱা কৰিলে। হ'ব লগাই আছিল চাগে, আগতেও দৌৰে আৰু আগতেও তেনেকৈ খেলে, চব খেলেই খেলে, কাবাডী দৌৰ তেনেকৈ খেলিলে মানে আৰু পায়ো, মায়ে বহুতকেইটা পাইছেও, মানে ৰাখিছেও প্ৰাইজ। এইবাৰো পজিশ্যনতে গৈ আছিলে, কিন্তু পৰি গ'ল আৰু ছেকেণ্ডত গৈ আছিলে, কিন্তু পাওঁ অৱস্থাতে মানে মেইন পইণ্টটো পাওঁ অৱস্থাতে পৰি গ'ল। পৰি পেলাই বহুত বেয়াকৈ পৰিছে, আঁঠুটো ছাল ছিগিছে দুইটা আঁঠুতে, আৰু বুকুতো দুখ পাইছে অলপ। নাজানো আৰু আহি লওক। এতিয়া বহি আছোঁ ঘৰতে আৰু মন চন একদম মানে ডাউন হৈ গ'ল। আমাৰ বিহু স্পেচিয়েল হ'ল হাত ভঙা মানুহ। বিহুত দৌৰিবলৈ যাওঁ আৰু ঘৰৰ পৰা বনাই মেলি খুৱাই বোৱাই ধুই পখালি আজৰি কৰি ল'লোঁ। ৰাতিৰ কাৰণেও অলপ কিবা থৈ দিছোঁ, বাকী দেউতাই বনাব। এতিয়া যাওঁ মুকলি বিহু অকণমান এনেই ঘৰৰ সন্মুখতে চাই লওঁ আৰু যাম জেঠাইহঁতৰ ঘৰলৈ। আৰু আমাৰ ইয়াত বিহু দলৰ নপথৰ আগৰ পৰা বিহু আমাৰ জেঠাইহঁতৰ ঘৰতে হুঁচৰি আহিছিল আৰু তাৰে কিছু ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে। সৰু সৰু পোৱালীবিলাক ভাল লাগে, আৰু জেঠাইহঁতৰ ঘৰত বেলেগ ভিডিঅ' কৰিব নোৱাৰিলোঁ। জেঠাইও নাছিলে অকলে, ভাল লাগিলে আৰু চাই এনেকৈ। আমাৰ গাইজ
জেঠাইহঁতৰ ঘৰত সোমালোঁ সোমাই মেলি বেছি দেৰি নকৰিলোঁ নোসোমালেও নহয় পিছত এবাৰ আকৌ যোৱা সম্ভৱ নাই হাজবেণ্ডৰ যিহেতু ছুটি নাই হয়তো কাইলৈও নাযাবও পাৰে কিন্তু সেইকাৰণে মানে সোমাই আহিলোঁ আৰু মন চনো ভাল নহয় ইমান মাৰ কাৰণে বেয়া লাগি আছে তো সেইটোৱে এতিয়া মানে ঘৰ পালোহি অলপ সময় হ'ল মাইনাক জলপান খোৱালোঁ খুৱাই মেলি এতিয়া বহি বদমাছ কৰি আছে আৰু সি আজি কিবা কিবি গিফ্টটো পাইছে আৰু বিহু বুলি জেঠাইও দিলে মায়েও দিলে কিন্তু মাৰ তেনেকুৱা হোৱাৰ কাৰণে ঘৰৰ চবৰে মন চন বেয়া লাগিলে এতিয়া মানে আহি ফ্ৰেছ হ'লোঁ মাহঁতে চাহ বনালে চাহ তাহ খাই মেলি তাক এতিয়া খুৱাওঁ তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে তো বাই বাই